নমস্কাৰ বন্ধু-বান্ধৱীসকল, আছামিজ ৱৰ্ল্ড ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, এইবাৰ দীপাৱলী 14 নৱেম্বৰ শনিবাৰে পৰিছে। এইদিনা চতুৰ্দশী আৰু দীপাৱলী পৰ্ব মনা হয়। লগতে এইদিনা শনিবাৰ অমাৱস্যাৰো যোগ ৰৈছে। এনে ক্ষেত্ৰত আপুনি দেৱী লক্ষ্মীৰ লগতে শনি মহাৰাজৰ কৃপা প্ৰাপ্ত কৰিবলৈ আৰু তেওঁৰ প্ৰতিকূল প্ৰভাৱৰ পৰা বাচিবলৈ এই উপায় কৰিব পাৰে। যদি আপুনি শনিৰ দশাত পৰি আছে, পীড়িত হৈ আছে, তেন্তে আপোনাৰ বাবে এই কাৰ্তিক মাহৰ অমাৱস্যা বহুতো শুভ। জ্যোতিষশাস্ত্ৰ অনুসৰি এইদিনা কেতবোৰ উপায় কৰিলে কেৱল আপুনি শনি দশাৰ পৰাই মুক্তি নাপায়, ইয়াৰ উপৰি ঘৰলৈ আহিব সুখ শান্তি। তেন্তে আহক জানো এই উপায়ৰ বিষয়ে। জ্যোতিষশাস্ত্ৰ অনুসৰি দীপাৱলীৰ দিনা কোনো ব্যক্তি যদি আপোনাৰ ঘৰলৈ কিবা বিচাৰি আহে, তেন্তে তেওঁক খালী হাতে নুঘূৰাব। তেওঁক দান হিচাপে কিবা নহয় কিবা অৱশ্যেই দান কৰিব। কিন্তু ধ্যান ৰাখিব, সন্ধিয়া সময়ত কাকো একো নিদিব। এনে কৰিলে আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব, লগতে শনি দশাৰ পৰাও মুক্তি পাব। শনিবাৰৰ এই অমাৱস্যাৰ দিনা পিপল গছৰ পূজা কৰা বহুত মহত্ব থাকে। পিপল গছত পানীত গুৰ মিলাই অৰ্পণ কৰিব। লগতে 5 প্ৰকাৰৰ মিঠাই আৰু তিল অৰ্পণ কৰা অধিক ফলদায়ী হয়। এনে কৰিলে শনিৰ প্ৰভাৱ কম হয় আৰু পূৰ্বজসকলো সুখী হয়। ইয়াৰ দ্বাৰা ধনৰ মাৰ্গ খুলি যায়। গোটা নাৰিকলৰ ওপৰৰ মুখখন কাটি তাত আটা আৰু চেনি ভৰাই মুখখন পুনৰ বন্ধ কৰি দিব। তাৰ পাছত এইটো য'ত পৰুৱা আছে তাত মাটিত ৰাখি দিয়ক। ইয়াৰ কাৰণ এনে মনা হয় যে যেতিয়া পৰুৱাই এই নাৰিকলটো খাব, তেতিয়া শনিৰ অশুভ প্ৰভাৱৰ পৰা আপুনি ৰক্ষা পাব। দীপাৱলীৰ দিনা শনি অমাৱস্যা হয়, গতিকে এই দিনা পূৰ্বজসকলক স্মৰণ কৰা উচিত। তেওঁলোকৰ নামত জল অৰ্পণ কৰা আৰু দান কৰা উচিত। এনে কৰিলে পূৰ্বজ সন্তুষ্ট হয়। ইয়াৰ দ্বাৰা শনি দোষৰ লগতে পিতৃদোষৰ পৰাও মুক্তি পোৱা যায়। দীপাৱলীৰ দিনা শনি কৱচ পাঠ কৰা বহুত ফলদায়ক হ'ব। এনে কৰিলে শনি দোষৰ পৰা মুক্তি পোৱাৰ লগতে শনিদেৱৰ আশীৰ্বাদো প্ৰাপ্ত হ'ব। ইয়াৰ দ্বাৰা পৰিবাৰত সুখ শান্তি বিৰাজ কৰিব। শনি অমাৱস্যাৰ দিনা আপুনি ক'লা জোতা, ক'লা বস্ত্ৰ, ক'লা তিল, ক'লা নিমখ আদি শনিৰ লগত সম্বন্ধিত বস্তু লাগতিয়ালজনক দান কৰিব পাৰে। সম্ভৱ হ'লে দুখীয়াক ভোজন কৰাওক। এনে কৰিলে ঘৰলৈ সুখ সমৃদ্ধি আহে আৰু গোটেই বছৰ প্ৰগতিৰ দিশে আগবাঢ়ি থাকিব আৰু শনি দশাৰ পৰাও মুক্তি পাব। বন্ধু-বান্ধৱীসকল, এয়া আছিল আজিৰ ভিডিঅ'। ধন্যবাদ।